ভাল লাগিছে মনটো। মৰাণ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত যি বি ডিভিজন ফুটবল লীগ অনুষ্ঠিত হৈছিল, তাত আমাৰ চেপন ক্ৰীড়া সন্থাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছোঁ আৰু অহা বৰ্ষত আমি এ ডিভিজন লীগ খেলাৰ যোগ্যতা লাভ কৰিছোঁ। আমাৰ চেপনৰ ক্ৰীড়া জগতত ফুটবলৰ এটা সুনাম আছিল আৰু সেয়া যে আমাৰ নতুন উঠি অহা প্ৰজন্মই যাতে আকৌ ৰাখিব পাৰে তাৰে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু আজি খুব পৰাজিত হোৱা দলটিও খুব সুন্দৰ খেল আজি ৰাইজক উপভোগ কৰিবলৈ দিছে। আমি তেখেতলোকলৈ শুভেচ্ছা জনাইছোঁ আৰু মৰাণ জিলা ক্ৰীড়া সন্থাৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। মৰাণ জিলা ক্ৰীড়া সন্থাৰ বি ডিভিজন ফুটবল লীগৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়। 12টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত বিজয়ী সন্মান লাভ কৰে চেপন আঞ্চলিক ক্ৰীড়া সন্থাই আৰু বিজিত দল হিচাপে হাজোৱা জ্ঞানজ্যোতি সংঘই ট্ৰফি আজি লাভ কৰে। আৰু মৰাণবাসী ৰাইজৰ সহায় সহযোগিতাত আমি এই টুৰ্ণামেণ্টখন অতি সুন্দৰভাৱে সুচাৰুৰূপে অনুষ্ঠিত কৰিলোঁ। ইয়াৰ পিছতে আমাৰ এ ডিভিজন ফুটবল লীগ মণ্টু শৰ্মা সৰণি অনুষ্ঠিত হ'ব আৰু উক্ত খেলখন ছুপাৰ লীগ ভিত্তিত আমি অনুষ্ঠিত কৰিম। জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মৰাণ আন্তঃ ক্লাব বি ডিভিজন ফুটবল লীগত আজি চূড়ান্ত খেলখন হ'ল। খেলখনৰ দুটা দলে অংশগ্ৰহণ কৰিছিলে। হাজোৱা জ্ঞানজ্যোতি যুৱ সংঘ আৰু চেপন ক্ৰীড়া সন্থাৰ ক্লাব হয়। আৰু আজি হাজোৱা জ্ঞানজ্যোতি যুৱ সংঘই আমি পৰাজয় লাভ কৰিলোঁ। এইটো পৰাজয় হোৱাৰ কাৰণেও আমি দুখ কৰা নাই, কাৰণ কেলে আগন্ত দিনলৈ আমি চেষ্টা কৰিম যে আগলৈ আমি ভাল ৰিজাল্ট আগবঢ়াম বুলি আশা কৰোঁ। আৰু আমাৰ গোটেই টিমটোৰ তৰফৰ পৰা মৰাণ ক্ৰীড়া সন্থা জিলা ক্ৰীড়া সন্থাক ধন্যবাদ দিছোঁ যে আজি আমি এইখিনি ষ্টেপলৈকে পাইছোঁ। তো আজি আমাৰ মৰাণ জিলা ক্ৰীড়া সন্থাই আমাক আগভাগ দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু